আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে শেষত দেখা পাব নীল আকাশৰ গীতৰ হৰাই আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ আমি গৈ আছো নগৰবেৰা ৰাস পূজা চাবলৈ আৰু আপোনালোকক আজি মই দেখুৱাম নগৰবেৰা ৰাসৰ কেনেকুৱা কি পৰিৱেশ হৈ আছে এতিয়া অলপ দিনত দেখুৱাম আৰু ৰাতি আপোনালোকক দেখুৱাম বিভিন্ন ধৰণৰ ডেন্স হ'ব আৰু নতুন প্ৰগ্ৰামো হ'ব আপোনালোকে চাই আনন্দ পাব যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব তলত যি ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো আছে তাত ক্লিক কৰি আৰু লাইকৰ টাৰ্গেট দিছোঁ 20টা গতিকে 20টা লাইক কৰি দিয়ক আৰু এতিয়া আগলৈ ভিডিঅ'টো চাই থাকক গম পাব কেনেকুৱা কি আগত ৰাস্তা আহি আছে Like a guy who could treat me right. Way oh, boy, take a chance, will you let me ride? Way oh, I could be the best thing in your life. Way oh, you got me singing. Way oh, you look like a guy who could treat me right. Way oh. আমি আহি পালো ইয়াত মানে নগৰবেৰা ৰাস মহোৎসৱত লৈ আৰু এতিয়া হৈ আছে দুপৰীয়া আপোনালোকে চাব পাৰে চাৰিওভাগে পোহৰ হৈ আছে আৰু এতিয়া মই আপোনালোকক এই পৰিৱেশবোৰ দেখাই দিছোঁ এয়া চাওক এয়া মেইন মণ্ডপটো আৰু আপোনালোকে যদি আৰু ঘূৰি চাই এইটো হ'ল ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি যিটো 60 ফুট উচ্চতা আপোনালোকে চাব পাৰে মই আকৌ ৰাতি আহি আপোনালোকক দেখুৱাম যে কেনেকুৱা ইয়াৰ পৰিৱেশ হয় আৰু ৰাতি ক'ত কেনেকুৱা আহি যায় আৰু ইয়াত যদি আমি আৰু অলপ আগলৈ আহোঁ তেনেহ'লে আপোনালোকে ইয়াত চাব পাৰিব বিভিন্ন মূৰ্তি ইয়াত সজোৱাই থোৱা আছে মানে ইয়াত ধুনীয়াকৈ মানে ৰাস মহোৎসৱ আমাৰ ইয়াত পতা হয় নগৰবেৰা ৰাস মহোৎসৱ বুলি ক'লে বহুত ঠাইৰ পৰা মানে মানুহ ইয়াত লৈ আহে ৰাতি আৰু আপোনালোকক ৰাতিৰ পৰিৱেশ দেখুৱাম আপোনালোকে চাই নিশ্চয় বহুত ভাল পাব কেনেকুৱা কি পৰিৱেশ হয় ইয়াত আপোনালোকে চাব পাৰে ইয়াত আছে আৰু সকলোলৈ হেপী ৰাস পূজা আৰু আমি আগলৈ অলপ যদি আহি থাকোঁ তেনেহ'লে আপোনালোকে চাব পাৰে ইয়াত কেৱল মূৰ্তি আছে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন দৃশ্য দেখুৱাই ইয়াত মানে মূৰ্তিবোৰ সজাই থোৱা আছে আৰু লগতে ইয়াত মানে যিসকলে দিছে এই মূৰ্তিবোৰ মানে দান দিছে তেওঁলোকৰ বিলাকৰ নামো মানে ইয়াত লিখি থোৱা আছে আৰু এইখন হ'ল বৈকুণ্ঠৰ বৃন্দাবনৰ দৃশ্য প্ৰতিমূৰ্তিৰে মানে ভৰাই তুলিছে আমাৰ ইয়াৰ কাৰিকৰী বিদ্যা যি আছে মূৰ্তি বনোৱা তেওঁলোকলৈ অশেষ ধন্যবাদ এনেকুৱা এটা মানে সুন্দৰ পৰিৱেশ উঠাই দাঙি ধৰিছে তেওঁলোকে ইয়াত চাব পাৰে সমুদ্ৰ মন্থন নিশ্চয় আপোনালোকে চাই ভাল পাই আছে ভিডিঅ'টো আৰু ভিডিঅ'টো ভাল লাগিলে সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু বাকী আৰু আমি পৰিৱেশ দেখুৱাই আছোঁ চাৰিওভাগৰ পৰিৱেশ আপোনালোকে চাই থাকক আৰু এয়া হ'ল বৃন্দাবন আৰু ৰাতি এবাৰ দেখাই দিম যাতে আপোনালোকে গম পায় যে কিমান ধুনীয়াকৈ ইয়াত মানে লাইটিং ইফেক্ট দিয়ে বা মূৰ্তিবিলাক কেনেকৈ মানে লৰচৰ কৰি থাকে এতিয়া হৈ গ'ল সন্ধিয়া আৰু এতিয়া মই গৈ আছোঁ ৰাস পূজা চাব বাইকত আৰু আপোনালোকক এতিয়া মই দেখুৱাম যে আমাৰ ৰাস পূজা কেনেকুৱা হয় ৰাতিৰ কিমান ভাল লাগে কিমান মজা লাগে আৰু কেনেকুৱা পৰিৱেশ হয় সকলো চাই থাকিব পাৰিব এই আগলৈ ভিডিঅ'টো চাই থাকিলে তো আগলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক সকলো কথা গম পাব আৰু লাইক কৰি দিব লাইকৰ টাৰ্গেট মই আজি 20টা দিছোঁ গতিকে 20টা লাইক আপোনালোকে সম্পূৰ্ণ কৰি দিব এতিয়া আমি আগুৱাই গৈ থাকোঁ আৰু ৰাতিৰ ৰাস পূজা আমি উপভোগ কৰোঁ লেটছ গো Like a guy who could treat me right. Way oh, boy, take a chance, will you let me ride? Way oh, I could be the
best thing in your life. Way oh, way oh, oh. You got me singing. Way oh, way oh, oh. You look like a guy who could treat me right. Way oh, way oh, oh. Boy, take a chance, will you let me ride? Way oh, way oh, oh. I could be the best thing in your life. Way oh, way oh, oh. Maybe let's take a drive, take a drive. আপোনালোকে আগলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু ধুনীয়া ধুনীয়া দৃশ্য দেখা পাব। এয়া মোৰ বন্ধুবিলাক আছে, ইয়াৰ সম্পূৰ্ণ দৃশ্য আছে, ৰাস পূজাৰ সকলোবোৰ দৃশ্য মই আপোনালোকক দেখুৱাম আৰু ধুনীয়া ধুনীয়া প্ৰগ্ৰেম আছে। এই সকলোবোৰ প্ৰগ্ৰেম আপোনালোকে চাব পাৰিব আৰু আগলৈ ভিডিঅ'টো ভাল লাগিলে সকলোলৈ শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ'টো চাই থাকক।
এনেকুৱাকৈ ফূৰ্তি চলি থাকিব আৰু আপোনালোকে ইয়াৰ পাৰ্ট 2 ভিডিঅ'ত মই ৰাস পূজাৰ পাৰ্ট 2 ভিডিঅ' মই বনাইছোঁ আৰু আপোনালোকে তাত সকলো দেখা পাব ইয়াতকৈ ধুনীয়া ধুনীয়া আনন্দময় দৃশ্য আৰু ৰাস পূজাৰ বিভিন্ন পৰিৱেশ লগতে বিভিন্ন শিল্পীৰ গীতৰ শৰাই তো আজিলৈ ভিডিঅ'টোত এইখিনি আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো দবাই দিব যাতে আপোনালোকে ইয়াৰ পাৰ্ট 2 ভিডিঅ' আপলোড হোৱাৰ লগে লগে গম পায় কেতিয়া আপলোড হৈছে আৰু ভিডিঅ'টো আপোনালোকে চাব পাৰে থেংক ইউ